চিলেঙা শুনছা আমাৰ মাইতক লাগি কেতিয়াবা বৰকে বেয়া লাগে মোৰ কে দিনটো ইমান কষ্ট কৰি থাকে কেতিয়াবা ভাবো চাল্লা বিয়াখনকে পাতি দিওঁ নেকি আও তেতিয়া মাইটোৰ অলপ সহায় হ'ব দেচোন হয়নে সি বিয়া পাতে তোৰ এখন থপৰাত কোনোবাই আপি দিব না তোক কি এখন থপৰাতে তোতকে বহুত ভাল দেখি মোক নিজকে পচা নাৰকেলটো আন পাই সি আৰু মোক থপৰা লাইছ বুলি কয় কি কৰিছে দেখছি দে কাক কেনে দেখি আৰু শুন বিয়া কৰবাক লাগি থপৰা ইম্পৰ্টেণ্ট নহয় পইচা মেন পইচা যিটো মোৰ পকেটত থুচ থুচকে ভৰিহে আইও দেহি জানো দা তোমাৰ পকেটত কিমান মাল থাকে লেভেল চেচন তাৰ কিবা বোলে থুচ থুচকে ভৰিহে চাও নাকে চিনি তই এটা ভাল কথা মনত কৰি দিলি কি কথা কো মই এখন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবছো ব্যৱসায় কিহৰে মিঠাতেলৰ ব্যৱসায় কিনকে কৈ আছো ৰ তইতো জানাই আজিকালিৰ মানুহবিলাক ভৰিৰ বিষ কঁকালৰ বিষ হাতৰ বিষত কেনেকে কেকে থাকে জানো ৰ কে আৰে সেইটোৱেতো ব্যৱসায় সেইটোৱে ব্যৱসায় কিয়ে ভালকে কচোন মোক বুজি পোৱা নাই কষ্ট কাল কোনোবাই শুনিলে আৰু বেয়া কথা হ'ব দেই আছো দে কো কালিৰ পৰা আমি চবৰে ঘৰে ঘৰে যাওঁ যাই কম যে আফ্ৰিকাৰ পৰা এজন অজা আহিব আপোনালোকৰ যদি কঁকালৰ বিষ হাতৰ বিষ ভৰিৰ বিষ আছে তেনেহলে আমাক 100 টকাৰ লগতে তেল আধা লিটাৰ কৈ দিয়ক আফ্ৰিকাৰ পৰা অজা আহিব কোনিয়ে হেত জদা মূৰ্খ তোৰ মানে মূৰত অলপ সাৰ পানী নাই মানুহবিলাক এনাই গম তেতিয়াই আমাক বিশ্বাস কৰিব এনাই আৰু কোনোবাই 100 টকাৰ লগত তেল আধা লিটাৰকে দিব নেকি কথাটো মই ভাবাই নাছিলো বাকী মোক এটা কথা কচোন তেল আধা লিটাৰকে কৰিম কি তোৰ সঁচাকে মূৰত একো নাই আমি কিহৰ ব্যৱসায় কৰিম বুলি কচোন তই মিঠাতেলৰ তেতিয়াহ'লে মেইন বস্তু মিঠাতেলখিনিয়ে আমি যদি অকল 100 টকাটো আনো তেতিয়াহ'লে মিঠাতেল কিনানতেই যাবচোন আমাৰ লগততো কোনো অজা নাই তেতিয়াহ'লে তেলখিনি জাৰব কোনি বাউদেনি মানুহগিলা কিবা চাব আহিব নেকি তেলখিনি জাৰি দিছো না নাজাৰাকে দিছো তেতিয়াহ'লে কৰিম কি কো তেলগিলা আনি এক ৰাতি ৰাখিম তাৰপিছত এসাঁজ খাই ঘূৰাই দিম বাপ্পা ঐ কি মাথা মাৰছে তই চিলিঙে তেলৰ ইমান দাম হৈছে এফালে পইচাও পালো সেইফালে ফকতীয়া খাবাও পালো বাপ্পা ঐ কম মাথা মাৰা নাই দে তই ইনকে হলে আমি চোন কম দিনতে কৰৰপতি হৈ যামি কেনাই সন্মান কৰবি মোৰ মাথাটোক এটা কথা কিন্তু কি মানুহগিলা যদি ভাল নাপায় আমাৰ চোন কটিৰ চাল চামৰা এৰাই ফেলবয়ে আমি কম যে এইটো প্ৰাকৃতিক ভাৱে জাৰা আছে ভাল পাওঁতে অলপ সময় লাগবয়ে যাকে যেনকে পাওঁ সেনকে কলি হ'ল কাবাক 1 মাহ 2 মাহ 3 মাহ আৰু যদি 1 মাহ 2 মাহ পিছত মানুহখিনি যদি আমাক খেদি আহে কি কম কলি হ'ল আপোনালোকে আফ্ৰিকাত যায় অজাজনক লগ কৰক আমি কি জানো আমি তেওঁৰ মতে কাম কৰছো ভাই কামটো বহুত ৰিস্কি হ'ব নেকি আমাৰ গাঁৱৰ মানুহখিনি ইমান সহজতে এৰি দিয়া ভকাত নহয় যদি গম পাওঁ আমি মিছা মাটি থপ দি পইচা আনছো মেকেচেনি মাৰি মাৰি পিঠিৰ চাল চামৰা কাঢ়ি ফেলব হ'ব দে পিছততো দেখা যাব মই আছো না হ'ব দে ভাই আমি আজিৰ পৰাই আৰম্ভ কৰি দিওঁ মোৰ ব্যৱসায় তেনেকুৱা জচিলা চলি লাগে যো আজিৰ পৰা ষ্টাৰ্ট কৰি দিওঁ যো আবে মজা আएगा ना बेरो पैसा ही पैसा होगा ওই কিলিঙা চা গালিকা বকৰা পাই গেলো মোৰ গোহাই টেমাদাৰ লগত ইগলা কৰবি নৰা টেমাদাৰ লগত ইগলা নৰা আৰে টেমাদা হলাক কি হলাক ব্যৱসায় কৰিব লাগা হলি চবৰে লগত চলবা লাগবো ভাই মই নকৰো দে ব্যৱসায় মই লাগা হলি গোটেই গাঁৱৰ মানুহৰ মাৰ খাম কিন্তু টেমাদাৰ মাৰ খাবা অলপো ইচ্ছা নাই মোৰ জানাইচোন ঢকৰা মানে তই কেনেকে মাৰে হ'ব দে মই কথা পাতিম তই এনে কাষত থিয়া দেখবি আছিৰ চুপ থাক টেমাদা ক'ত গৈছিলি ঘৰত আছিলো ৰ ভাতকেইটা খাই আহিলো ৰাতিপুৱাৰ পৰা সময় নাপাওঁ না সেইকাৰণে এতিয়া ভাতটো খাই আহিলো ৰ টেমাদা তোৰ আকলা বহুত কষ্ট হয় ন কি কৰবি ইয়াৰ 30 চলি নহয় মানুহ গোটেইখিনি আকলা মেইনটেনেন্স কৰিব লাগে দে তোৰ চাগে এইগিলা কৰি কঁকালৰ বিষ উঠি যায় ন চিলিঙা এই কঁকালৰ বিষটোৰ কাৰণে মই আকৌ এটা ভালকে কৰিব নোৱাৰা হৈছো কিয় সুধলি তই আজিৰ পৰাই চিন্তা কৰা বাদেই দি তোৰ কাৰণে এনেকুৱা এটা বস্তু আনছো তোৰ দিল খুশ হৈ যাব কি বস্তু চিলিঙা কো কালি আমাৰ ঘৰত আফ্ৰিকাৰ পৰা এজন অজা আহিব তেওঁ বাছা বেমাৰৰ কাৰণে তামাম বিখ্যাত কিনো কয় সঁচাকে নেকি টেমাদা তেওঁক ভাৰতবৰ্ষত চিনি নাপা মানুহ নাই চুকে কোনে জানে তেওঁক কিনো কয় কি নাম তেহেঁতৰ চকুতো ভক্তি দিওঁ বেলেগ নামে দেগলা বাদ দি তই যদি বেমাৰৰ পৰা ৰক্ষা পাবৰ ইচ্ছা আছে তে তই দুটা কাম কৰিব লাগিব এই মৰণ নহবি বেমাৰটো নহবাৰ কাৰণে যি ক তাকেই কৰিম কি কৰিব লাগিব মই এই পিলিঙা চা আহি গেল লাইনত মাতটো খালি তই লাইনত আহি যাবি দে কি কৰিব লাগিব মই বেলেগ নাই তই মাননি হিচাপে 100 টকা এটা দিব লাগিব আৰু তেল আধা লিটাৰ দিব লাগিব তেলটোতো এতিয়া মোৰ লগত নাই এটা কাম কৰ এতিয়া 100 টকাটো ল গধূলি আমাৰ ঘৰত যায় তেলটো লৈ দিবি হ'ব দে লো আৰু কাম কৰবো না টেমাদা 100% গ্যাৰান্টি তই চিন্তা নকৰবি কাম কৰবুৱে দে মই এতিয়া যাই থাকো দে ন তহঁতে গধূলাই যায় তেলটো লৈ দিবি হ'ব দে টেমাদা মৰণ নহয় বস্তু কিবাকে নহলেও পাতিবা ধৰছো মানুহ হলে তোমাৰ চাল চামৰা কাঢ়িয়ে ফেললো হয় দেখছা মোৰ কামাল 2 মিনিটতে 100 টকা ইনকাম কৰলো টেমাদাৰ মাৰ পৰা দিনে ইনকামলৈ যাব ৰ দে তই সেইটো চাইড যা মই এইটো চাইড যাওঁ আকলা গেলি মানুহখিনি কভাৰ কৰিব পাৰিম দে হ'ব দে 1 2 3 4 5 6 7 8 9 10 বা একাদিনা ইমান ডাঙৰ হাত মাৰলো না কিমান চিলিঙা কিমান উঠিল 10,500 মেকেচেনি কিনো কয় ইনকে হলেচোন আমি 1 মাহতে লাখপতি হৈ যামে পিলিঙা মোৰ আইডিয়া কেনাই ভাই কিনো কও তোৰ কথা তুই চিগ্ৰেট তই কেৱল মই কোৱা ধৰণে কাম কৰি যা আৰু চাবি অসমত এদিন দুকে চিনি নাপা মানুহ নোহোৱা হ'ব গলিয়ে চিনি পাব আমাক কি বুলি জানা কি বুলিয়ে ওয়ার্ল্ডস নাম্বার 1 রিচেস্ট ম্যান বলে কিনো কয় মোৰ ভাবিয়ে কিবা এটা ভাল লাগছে চিলেঙা শুনছা যোৱাকালি মোক মুকেশ আম্বানী খুৰাই ফোন কৰিছিলে কি হয় কি ক'লে
কিবা এটা ডিল কৰে বোলে আমাৰ লগত কামটো বোলে দিও কণ্ট্ৰেক্টত ল'ব লাগে নোৱাৰো বুলি কৈ দিবি নোৱাৰো বুলিয়ে কৈছোঁ মই তই কচোন কয় কিমান কি মাথা মাৰবি আজি আছে ডুবাইৰ ৰাষ্ট্ৰপতিৰ লগত দিল কালি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত দিল তাকেতো চিলিঙে কয় কিমান কি কৰবি একদম সময় নোপোৱা হৈ গ'লো তাৰে লগতে আমাৰ মিঠাতেলৰ বিজনেছ খান আৰু গ্ৰ' কৰিব নালাগিব চিলিঙে মুকেশ আম্বানী ঘূৰাই বেয়া নাপায় দে তেওঁৰ আমি খাচ মানুহ তথাপিও বেয়া লাগে দেচোন ইমান আশা এটা কৰি ফোন কৰিছিল চালা সময় নাপাওঁ নহয় হ'ব দে নেক্সট ইয়াৰ কৰি দিম বুলি কৈ দিবি ঐ পিলিঙা হ'ব দে এতিয়া সপোন দেখা বাদ দি এটা চিনি কেনেকুৱা এটা ফিলিংছ লৈ আছো তই কি বুজি পাবি হ'ব দে এতিয়া তই ঘৰ যাই থাক নহ'লে মায়েৰে আৰু চিন্তা কৰি থাকব ভাই দে যাই থাকো দে মই কালিৰ পৰা আৰু কামত লাগবা নালাগিব ঘৰত যাই অলপ ধুনীয়া ধুনীয়া সপোনকে দেখো দে যা যা চিলিঙা মই দেখা সপোনবোৰ যদি পূৰণ হয় কেনেকুৱা এটা মজা লাগব ন সপোন অতি শীঘ্ৰেই পূৰণ হৈ আছে চাই থাক তই কেৱল সদায় মই কোৱা ধৰণে কাম কৰি যাবি আৰু চাবি দেখা সপোন চব পূৰণ হ'ব ভাই তাকে মোৰ ভাবি ঘুমতি না আছি কোনদিনা যে মই দেখা সপোনবোৰ পূৰণ হ'ব ঐ পিলিঙা মানুহবিলাক কেনেকে দৌৰি আহি আছে আমাৰ ফালে কতে চাচোন সেইফালে হাও মেকাচিনি এই কেইজনকতো মই ক'ব যোৱা নাছিলো বাউদেনি মই গেছলো ঐ পিলিঙা এন্দক তই কি বুলি কৈছিলি আজি যি দুদিন নহতে খেদি আহিল মই আৰু কি বুলি ক'ম দুদিনৰ ভিতৰত ভাল পাব বুলি কৈছিলো মেকাচিনি তোক মই কৈছিলো না চবকে বেলেগ বেলেগ কবি যে কাবাক 1 মাহ কবি কাবাক 2 মাহ কবি কাবাক 3 মাহ কবি মোৰ এতিয়া গাত লাগি ভাই তই কৈছিলি কিন্তু মোৰ ভাবাই নহলে আপোনালোকে কি চাই আছে ধৰক আকৌ চিলিঙা কিবা এটা কৰ নহলে মল্লো মই কথা পাতি আছো মৰমৰ গাঁওবাসীসকল মৰম ল'ব আপোনালোকৰ কি প্ৰব্লেম হৈছে জনাবচোন চিঞৰে বাচ্চাত তহঁতে ধূপ দি পইচা মাহা লুটলি এতিয়া সুধবে আছে কি প্ৰব্লেম হ'ল মই দিয়া লাঠিৰ কোব পাহৰি গেলি নতুন দে কঁকালৰ ইমান বিষ মোৰ জানটোক মই ভালকে মৰমো কৰিব নোৱাৰো সেইকাৰণে তহঁতক বিশ্বাস কৰি তেলা দালিতিয়াৰ আৰু মাননি হিচাপে 100 টকা দিছিলো কিন্তু আজি 3 দিন হ'ল না মোৰ জানটোক ভালকে মৰম কৰিব পাৰছো না কঁকালৰ বিষ ভাল পালো ৰাইজ কি চাই আছে মাৰক ইহঁতক শেষ দে বালহিনা নিচিনা চাগে আজি বুঢ়াৰ খুব খাব লাগব মই আপোনালোকে ৰ'বচোন অলপ আগে শুনি লওক কথাখিনি কি শুনব লগা আছে আৰু চাওক অজাজন হৈছে আফ্ৰিকাৰ তেওঁ একদম প্ৰাকৃতিকভাৱে তেলখিনি জাৰে সেইকাৰণে ভাল পোৱাত অলপ দেৰি হ'ব দকচোন যিহেতু প্ৰাকৃতিকভাৱে জাৰা আছে আপোনালোকে কেইদিনমান ৱেইট কৰকচোন ৰিজাল্ট পাই যাব ৱেইট কৰিব লাগে দুদিনত ভাল পাওঁ বুলি কৈ 100 টকাকে আনছিলি আৰু তেল নিছিলি আধা লিটাৰকে দিছে আককে ৰাইজ কি চাই আছে ধৰক ইহঁতক চিলিঙা তোক কৈছিলো না আমাৰ গাঁৱৰ মানুহখিনি সহজতে এৰি দিয়া মানুহ নহয় তাকেতো ভাই কি কৰা এতিয়া তাপলে চাল চামৰা কাৰোবাৰ ইচ্ছা নাই যদি পলো ইয়াৰ পৰা পলো চিঞৰে বাচ্চাত ক'ত পলব আহিছে বলক ৰাইজ সিহঁতৰ পিছা কৰো